সৌন্দৰ্যৰ পৰম্পৰাখিনি কেনেকৈ বজাই ৰাখিব লাগে আৰু সেইকাৰণে কথাটো চিন্তা নকৰি তেওঁ গৱেষণাৰ কথাও চিন্তা কৰিছে, তেনেকৈ কিতাপ লিখিছে, পাব্লিছ কৰিছে আৰু সেইখিনি তেওঁ স্বীকৃতিও পাইছে সৰ্বভাৰতীয় ক্ষেত্ৰত মানে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত পুৰস্কাৰ পাবলৈ হৈছে। গতিকে ভাল কাম কৰিলে ভাল ফল পাবই। নিজৰ ইঞ্জিনিয়াৰিঙৰ পেচা বাদ দি এই সৃষ্টিমূলক কাম এটা লৈ বা যিটো ক্ষেত্ৰত খুব ভাল এটা ভৱিষ্যত আছে বুলি নিজেও প্ৰথমতে বুজা নাছিল, জনা নাছিল, তেনেকুৱা এটা ডাইলেমাৰ মাজত থাকিও তেওঁ আহি পেলাই এইখিনি লগত ধৰি দিছে আৰু নিষ্ঠাৰে কাম কৰিছে। সেইকাৰণে এতিয়া উৎপলৰ সেই যিখিনি সফলতা পাব লাগে নিশ্চয় পাইছে আৰু সফলতা পাওঁ সেয়া কামনা কৰিছে। আৰু এটা দেখা গৈছে যে যিখিনি গহনা দেখা পাইছোঁ ধৰক ইয়াত আপোনাৰ এটা লুক এটা টাচ আছে, যিটো টাচ আছে পৰম্পৰা যিটো আছিলে ধৰক অসমীয়া পৰম্পৰা যিটো গহনা আছিলে সেইটো এটা উন্নত মাৰ্কেট নিশ্চয় দখল কৰিব পাৰিব চাগে। আৰু পৰম্পৰা ইয়াতে ৰাখি পেলাই তাক আধুনিকৰণ এনেকৈ কৰা হৈছে যে দুটা তিনিটা গহনাৰ পৰম্পৰাগত গহনা তেওঁ মিক্স কৰিছে আৰু তেনেকৈ ধুনীয়াকৈ সজাই পেলাই এটা ডিজাইন কৰিছে। সেইকাৰণে বস্তুটো বেলেগো হৈছে আনতকৈ আৰু মানে সেই ইউনিকনেছটো আছে আৰু তাতে সৌন্দৰ্যটো আছে আৰু মানুহে এটা এক্সক্লুচিভিটি পাইছে। সেইকাৰণে হয়তো সকলোৱে উৎপলৰ গহনা কিনিবলৈ আৰু পিন্ধিবলৈ ইচ্ছুক।